নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল সকলোৰে, আৰু মোৰো ভাল। আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ভেলাঘৰ বনোৱাৰ 2 নম্বৰটো দিন, মানে প্ৰস্তুতিৰ। আৰু আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম বাৰু, মাঘৰ বিহুৰ মেজি জ্বলোৱা পৰ্যন্তলৈকে। আৰু আমি যিহেতু অসমীয়া মানুহ, এইবিলাক ৰীতি নীতি পালন কৰাটো আমাৰ এইবিলাক পৰম্পৰা, আমি সকলোৱে পালন কৰোঁ। আজিকালিতো এইবিলাক নাইকিয়াই হৈ গৈছে। তো সৰু সুৰাকৈ হ'লেও মানে ভাইটিহঁতে ঘৰ এটা বনাইছে, আৰু কি কিনো কৰে আপোনালোকক নিশ্চয় দেখুৱাই থাকিম। বলক এতিয়া যাওঁ, সিহঁতৰ ঘৰ বনোৱা হৈছেনে নাই চাওঁগৈ। তো ফাইনেলি বেৰকেইখন বনোৱা হৈ গ'ল। খেলটো দাঁত উলিয়াইছে। খেৰ নহ'লগেচোন, ক'ৰ পৰা আনিবি? 3খন হৈ গ'ল। ওপৰত কি দিবি? টিং দিয়ে জানো? আৰু এয়া বিহুৰ বাবে মায়ে কাপোৰ কানি ধুই পুৰা মেলি থৈছে এইফালে চবফালে কাপোৰ। ভেলাঘৰটো প্ৰায় বনোৱা হৈ গৈছে, আৰু এইপিনে খৰি গোটোৱা হৈছে, খৰি গোটাইছে। আৰু এইফালে সৰু সুৰাকৈ, আৰু সিমান কৰিব পৰা নাই যদিও ওপৰত এইফালে টিং লগাই দিছে, আৰু এইফালে লাইট লগালে। আৰু এইফালৰ বেৰখন দিবলৈ আছে, 3খন দিয়া হৈ গ'ল বৰ্তমান। আৰু এইখন হৈছে দৰ্জা। এইফালে তলত খেৰ পাৰি দিছে। আৰু এইফালে বাহিৰৰ ফালেও খৰি গোটাই থৈছে। এইফালে দেখাই নাছিলোঁ মই, কাৰণ আমাৰ ইয়াত ইমানেই বান্দৰ, এইফালে আহিবলৈ মানে ভাবিব লগা হৈ যায়। এইফালে চব ফালৰ পৰা, বাঁহ গছৰ ফালৰ পৰা বান্দৰ আহে। তো মই অকল মাজে মাজে কেতিয়াবা আহোঁ আৰু চাবলৈ কাৰণে, তো দেখাই নাছিলোঁ। আৰু এইফালেও খৰি গোটাই থৈছে, পূৰা ডাঙৰে হ'ব মানে, অলপ সৰু সৰু কৰি থাকোঁতে ডাঙৰে হৈ গৈছে পূৰা। বান্দৰ কওঁতে বান্দৰ আহি গ'ল। ইয়াত বহি আছে, দেখিছেনে বাৰু? ক'তো ওলাবই নোৱাৰি মানে, অকণমানো বান্দৰ আহিয়ে যায়। চাহ খাবলৈ আহিছে মোৰ লগত, কেনেকুৱা কৰিছে দেখিছে? গুচি আকৌ লগ পাই আছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত। বৰ্তমান চাহকাপ খাই লওঁ। শুভৰাত্ৰি।